নমস্কাৰ ইউটিউবৰ সমূহ বন্ধু বান্ধৱীলৈ প্ৰীতি সম্ভাষণ জনাই মোৰ ইউটিউব চেনেল বৰ্ণিললৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে কুশলে আছে। এই চেনেলটো খোলাৰ উদ্দেশ্য আপোনালোকক জনাইছিলোঁ বৰ্ণিল শব্দটোৰ সামঞ্জস্য ৰাখি ইয়াত বিভিন্ন ধৰণৰ ভিডিঅ' আপোনালোকৰ মাজত শ্বেয়াৰ কৰাৰ কথা মই দিছিলোঁ। সেইবাবে আজি এটা কবিতা আবৃত্তি কৰিবলৈ আপোনালোকৰ আগত চেষ্টা কৰিছোঁ। ভুল ত্ৰুটি হ'লে আঙুলিয়াই দি সামৰি জনাব বুলি আশা কৰিলোঁ। এতিয়া বোলো ভিডিঅ'টো মাজলৈ আগবাঢ়োঁ। অপেক্ষাৰ বসন্ত। এটি নিজান আবেলিত লঠঙা ডালৰ ফাকেৰে ভাহি আহিছে এটি প্ৰশান্তিৰ সুহুৰি। খিৰিকীৰ ফাকেৰে সোমাই আহিছে মন আন্দোলিত কৰা এজাক বতাহ। এয়াইতো ফাগুন মাহ, প্ৰতিশ্ৰুতি আৰু আশাৰে ভৰা আজীৱন প্ৰিয় মাহ। মনেৰে ফাগুন ৰচি থাকোঁতেই আবেলিৰ আকাশত সন্ধ্যা নামিল। হাতত কলম তুলি লৈ শুকা কাগজত লিখি গৈছোঁ কেৱল ফাগুন ফাগুন আৰু ফাগুন। কবিতাৰ দিশ আৰু বাণীত যেন মোৰ এতিয়া আশাৰ শেষ নাই। লঠঙা ডালত সেউজীয়া ফুলিব, শুকান কলিজাত বৰষাই গীত জুৰিব আৰু সুদূৰৰ পৰা সেই মৰম ভৰে ৰিঙিয়াই মাতিব। পলাশ শিমলুৰ উতনোৱাৰ ৰাগীত শুকান বিৰিষে যেতিয়া সেউজীয়া গান গাব, মনৰ চিলাই অতিক্ৰম কৰিব মোৰ মনৰ পাহাৰ। এনেদৰে আশাৰে বাট চাওঁ ভাল লগা দিনবোৰলৈ, ৰঙীন আবিৰেৰে ভৰিব মনৰ চৌপাশ। উচ্ছ্বাসৰ ঢল বৈ আহিব এদিন অপেক্ষাৰ বসন্ত।